কাজু খাইছে কাজু আৰু পিস্তা কাজু and pista কাজু পিস্তা Hey guys, welcome to my YouTube channel. আজি আমি গৈ আছোঁ গুৱাহাটীতে ফুৰিবলৈ। এয়া আপোনাৰ গুৱাহাটীৰ বানপানী নহয়, ব্ৰহ্মপুত্ৰ এইখন পানী বাঢ়িছে কাৰণে পানী বহুত। আৰু ইফালে আপোনাৰ আকাশখন চাওক, বৰষুণ দিব আৰু তেনেকুৱা কৈছে। আৰু এয়া আমাৰ লাচিত বৰফুকনে দেশৰ হকে যুঁজিছিল তাৰে প্ৰতিমা। আৰু আমি যাত্ৰা আৰম্ভ কৰিলোঁ এয়া ভৰলুৰ পৰা। গৈ আছোঁ, ভৰলু পাৰ হ'লোঁ, মালিগাঁও পাম আৰু। গৈ আমি ইয়াত কামাখ্যা পাহাৰত কিছু দৃশ্য, মন্দিৰ বাৰু খোলা নাই এতিয়া কিছুমান। আমি এনেই ফুৰিব আহিছোঁ, ভাল লাগে ইয়াৰে ঠাণ্ডা বতাহ আৰু ইয়াৰে পাহাৰৰ পৰা গোটেই গুৱাহাটীখন দেখা নাপায় যদিও পাহাৰীয়া অঞ্চলবিলাকত মানে ভাল লাগে আৰু পাহাৰত কিবা এটা ভাল আৰু গোটেই গ্ৰীণ সেউজীয়া। আৰু এইবিলাক প্ৰতিমা বনাই থৈছে এনেকৈ। কিছুমান ৰিজৰ্ট আপোনাৰ থাকিব পাৰি ইয়াতে, এনেকৈ আহিলে বাহিৰৰ পৰা মানুহবোৰ আহিলে ইয়াতে থাকে আৰু কিছুমানে থাকে ইয়াতে আৰু। এতিয়া মই ইয়াৰ পৰা এটা 360 ভিউ দেখাম। চ' গাইজ চাই লওক 360 ভিউ। কি মজা পাহাৰ, কুঁৱলীৰে ভৰি আছে গোটেই চাৰিওকাষ, ৰাস্তাও কি ধুনীয়া পৰিষ্কাৰ। ৱাও, কি মজা দৃশ্য চাওক না পাহাৰৰ পৰা গোটেই কামাখ্যাৰ ওপৰ। আমি নাহে ভিডিঅ'ত। এতিয়া মই আপোনালোকক ফটোৰ এটা নতুন ষ্টাইল দেখাম। চাব, এই চশমাযোৰৰ পৰাও ধুনীয়া ফটো তুলিব পাৰি। এনেকে এতিয়া উভতি আহিলোঁ। আহি আমি ফেঞ্চি বজাৰ পালোঁ। ফেঞ্চি বজাৰত এতিয়া আমি ইফালে গৈ আছোঁ। গৈয়ে ফেঞ্চিৰ আপোনাৰ মছজিদ গলিৰ ম'ম' চেণ্টাৰ, ইয়াতে বেয়া টেষ্টি ম'ম' বনায়, মানে ভেজ আৰু চীজ পায়। মই ভেজ খাম। আমাক দিব এতিয়া। ইয়াত চাটনিটো বঢ়িয়া লাগে, কিন্তু ইয়াৰ চাটনিটো মোক মস্ত তামাম জ্বলা, মানে চৰ্দি কাহ নোহোৱা হৈ যাব একদম খালে। তোৱে ম'ম' খাই আছে মোৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল নতুন আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ। চ' বাই বাই।